Hey guys, মই ৰেখা মানে মোৰ চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' সৈতে সকলোৰ মাজলৈ আহিলো। সকলো ভিডিঅ' চাব আৰু লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজি যিখন মই বিয়া দেখাবলৈ আহিছোঁ বহুত কোটি টকীয়া বিয়া হয়। সোণাৰী সমষ্টি MLA ধমেশ্বৰ কোঁৱৰৰ ঘৰ বিয়া হয়। বহুত ডাঙৰকৈ পাতিছিল বিয়াখন। সেইবাবে মই ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো শ্বেয়াৰ কৰি দিম ভাবিলোঁ বিয়াখন কেনেকৈ পাতিছিল। আপোনালোকে শেষলৈকে চাই যাব দেই। কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত। কইনা আনিব যোৱা দিনাখন হুঁচৰিও আহিছিল। হুঁচৰি যোৱাও অলপ দেখাই দিওঁ বুলি ভাবিলোঁ। দহি বৰা হয়, ইয়াত চাট দিছে, ফুচকা দিছে আৰু মইতো এইবিলাক খাই বহুত ভাল পাওঁ। সেইবাবে চবৰে অলপ অলপ টেষ্ট কৰোঁ ফাৰ্ষ্টে। এয়া দৰা কইনা হয়, ফটো কপিকে দি দিলোঁ ভিডিঅ' কৰা নহ'ল বাবে। এয়া ৰিচেপশ্যনৰ দিনা হয় আৰু তাতে ছাতিটো আছে যে তাতে কইনা দৰা বহি আছে আৰু মানুহ ইমানেই ভিৰ ফটো তোলাত ওচৰলৈ যাবলৈকে মানে দিগদাৰ হৈ গৈছে। এবাৰ মই সেই শুভেচ্ছা দি থৈ আহিলোঁগৈ জান মানুহহঁতক আৰু বাকী মানুহ চব কিমান মানুহ হৈছে। এয়া হৈছে খানা খোৱা জেগাডোখৰ আৰু ইয়াৰ ৰিচেপশ্যনটো মানে সেই এইডোখৰৰ পৰা মানে একদম গোটেই চাৰিও ৰাউণ্ডটো মানে খানাই দি থকা হৈছে বুফে ছিষ্টেমত। গোটেই চাৰিও ৰাউণ্ডটো চাইডে চাইডে চব খানা দি আছে আৰু এনেকৈ কৈ দেখাইছোঁ চব সেই তালৈকে খানাই আৰু এইফালে আকৌ এপাক ঘূৰি গোটেই ৰাউণ্ডটো মানে খানাই দি আছে। ইমানেই মানুহ ইয়াত। আৰু মই খানাটো খাই দিবলৈ ভাবিছোঁ বিয়া ঘৰত। খাওঁ দেখাম আৰু নেমু দিয়া খাই দিওঁ আপোনালোকে। এইফালে চোৱা। ভিডিঅ'টো ওচৰৰ দাদা এজনে কৰি দিছিল অলপকৈ। ভাত খাই আছে আৰু খাই মেলি এতিয়া যাম আৰু কেনেকুৱা লাগিছে খাই? হে টেষ্টি নে? এটা ছাগলী মাংস ভৰাই পেলাইছে। গুণগুণৈ বিয়া খালা? মাত ভাগি আছে। কেনেকুৱা লাগিলে বিয়া খাই? কি খালা বিয়াত? যিমানটো খাইছোঁ ইমানটো হেৰি নহয়, মাতটো একদম ভাগি গৈছেগৈ পোৱা। নাচি নাচি মাত ভাগি গৈছে। কি কি খালা কৈ দিয়া? ভিআইপি খানা কি কি দিছে কৈ দিয়া? তোমাৰ
স্পেচিয়েলি মাগুৰ মাছ তাৰপিছত লেটা এটি বিশেষ ঘোষণা টোপোলা ভাত দিছে টোপোলা ভাত গাড়ী এখন গৰৈ মাছৰ পিটিকা দিছে AS331474 গাড়ীখন একেবাৰে ৰাস্তাৰ সোঁমাজতে ৰাখি থোৱাৰ দৰে হৈ আছে যথেষ্ট অসুবিধা হৈছে গতিকে সদাশয় আৰোহীগৰাকীক আমি বিনম্ৰতাৰে অনুৰোধ কৰোঁ এই জেগাডোখৰ হৈছে বিশেষ এডোখৰ জেগা যিডোখৰ VIP মানুহবিলাক আহি বহিব দিছে আৰু ইয়াতে MLA ছিংগাৰ হওক যোন হওক ইয়াতে বহিছে আৰু ইয়াত খানাটো তেওঁলোকক এক্সট্ৰাকৈ দিয়া হৈছে বাকী এয়া হৈছে VIP খানা আৰু জন নমতা বিয়া তেওঁকে অলপ কিবা কিবি সোধোগৈ আৰু মই যাওঁ বিয়াখন খাবলৈ মাতিলে নে নমতাকৈ আহিলে বা নাই সুধিয়ে পেলাওঁ বুলি ভাবিলোঁ ভালে ভালনে এই মডেলিং শ্ব'টোত লগ পাইছিলোঁ যে মনত পৰিলে বাকী ভালে আৰু ন বাকী ঠিকে চলি আছে Kamara. মই চাগে দুঘণ্টামান হ'ল Kamara. খাই আছোঁ খাই আহিব পৰা নাই ভিডিঅ' চিডিঅ' বনোৱা হ'লনে ভিডিঅ' বনাই আছোঁ দেখিলোঁ Jala foto. চাই আছোঁ তাকে ফটা নাই দিলে ফটা নাই নাই ইনষ্টাগ্ৰামৰ ID দিছোঁ মেছেজ কৰিবলৈ কৰেন নকয় এতিয়া হয় নি চিক্ৰেটকৈ দিছা নেকি আৰু হা চিক্ৰেটকৈ দিছা নে একদম হেৰিকৈ দিছা একদম ধুনীয়াকৈ দিছোঁ আমাৰ এয়া মামনি বৰুৱা নম্বৰ গাড়ীখন খুৰী আৰোহীজনে কি ঠাই ৰাখিলে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আপোনালোকৰ যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই জয় অসম